हेलो गाइज अस्सलामु आलैकुम। আজি মই আপোনালোকক দেখাবলৈ ওলাইছোঁ আমাৰ এই গাঁওখনি। আমি মানে আজি ৰাতিপুৱা সোনকালে শুই উঠিলোঁ আৰু শুই উঠি পেলাই ভাবিলোঁ অলপ আপোনালোকক আমাৰ এই গাঁওখনি দেখাই দিওঁ। লাহে লাহে আহি আছোঁ আমি হেৰি মানে দিনত কৰিবলৈ ভিডিঅ'টো মানে অলপ ধূলি বেছি, গাড়ীবোৰো বেছি, সেইকাৰণে আমি এতিয়া মৰ্ণিঙতে ভাবিলোঁ এই কামটো কৰোঁ বুলি। এয়া আমি খোজকাঢ়ি আহিছোঁ। এইটো হৈ গ'ল আমাৰ ৰাস্তা বনোৱা, এইবোৰ ৰাস্তা বনাব। এই ৰাস্তা বনোৱাৰ মানে গাড়ীৰ হ'ব দে। এই ল'ৰা দুজন খোজকাঢ়ি আহি আছে। এইয়া শিমলু ফুল পৰি আছে এই চব ৰাস্তাত। পানী গাড়ী হয় এখন। এয়া আৰু অকণ আগলৈ আহি আছোঁ আমি এনেকৈ কৰি। সৌটো কলঘৰ হয়, এইটো কলঘৰ চাহপাত ফেক্টৰী হেৰি কৰে, চাহপাত বনোৱা কাম কৰে। সেয়া কলঘৰ আমাৰ ইয়াতে আছে। এইফালে অলপ দেখাই দিছোঁ, এয়া ৰাস্তাৰ কাম কৰা বস্তুবোৰ ইয়াতে থয় এনেকৈ কৰি। সেয়া চাওক, আপোনালোকক অকণমান এই আমাৰ ঘৰৰ ওচৰত থকা ৰাস্তা বনোৱাৰ মানে সামগ্ৰীবোৰ থোৱা গাড়ী, JCB এইবোৰ চব থৈ দিয়া সেইটো দেখাম। গুদামটো এনেকৈ কৰি এই বস্তুবোৰ থৈ দিয়া আছে চব। ইয়াতে চববোৰ এনেকৈ থৈ দিয়া আছে। ভালকৈ আপোনালোকক দেখাই দিছোঁ, কিন্তু সোমাব নিদিয়ে আপুনি ইমানতে। আৰু এয়া চাওক, ৰাস্তাটোত ধূলিৰ কাৰণে এনেকৈ পানী দি গৈছে। এয়া হেৰি কৰিছে, এয়া ৰাস্তাটোত বহুত ধূলি হৈ গৈছে। বৰষুণ হৈ গ'ল, বহুত দিন নাই অহা আমাৰ এইফালে মানে, সেইকাৰণে এনেকৈ গাড়ীৰে পানী দিয়ে। ৰাতিপুৱা গধূলি 2 টাইম পানী দিয়ে। এইয়া দোকান খুলিলেই এতিয়া এই দোকানৰ সন্মুখতে আমাৰ ইণ্ডিয়ান বেংকটো আছে। এইটো ইণ্ডিয়ান বেংকটো আমাৰ আমি ইয়াত পইচা থওঁ মানে আৰু দেই। এইফালে এটা ৰাস্তা আছে য'ত ৰেল লাইন পাব আৰু বহুত দূৰ যাব পাৰি, মানে বেলেগ বেলেগ জেগা আছে চেপা। আমি আৰু অলপ দূৰ আহিলোঁ, আহি আছোঁ খোজকাঢ়ি। এয়া আমি আৰু এজনী মানুহ লগ পাই গ'লোঁ আমাৰ লগত খোজকাঢ়ি যাবৰ কাৰণে। আমি এতিয়া যাম আৰু বহুত দূৰলৈকে যাব পাৰিম আৰু দেখাব পাৰিম ভালকৈ ভিডিঅ'। এইটো চব কলঘৰটো সেই পিছফালৰ পৰা দেখাইছিলোঁ, এতিয়া অকণমান আগফালৰ পৰা দেখাই দিওঁ বোলো। এয়া এইখন গেটেদি সোমাব লাগে আৰু এইফালে ভিতৰৰ ফালে সোমাব নিদিয়ে, কাৰণ মাইকী মানুহ সোমোৱাটো এলাউ নকৰে। সেইকাৰণে এতিয়া বন্ধও হৈ আছে। এইফালে এয়া এজোপা ডাঙৰ জৰি গছ আছে। হয়, এয়া এইফালে অৱস্থা চব। সেইবোৰ আমাৰ গোটেই ধূলিৰে পোত খাই গৈছে। বৰষুণ নাই, ধূলি বেছি, সেইবাবে এতিয়া আমি আহিছোঁ এইফালে। অকণমান এইফালে দেখাই দিওঁ বোলো। আমাৰ মছজিদ আছে এইফালে।
এইটো আমাৰ মছজিদ হয়, নও মছজিদ। সেইটো বাবলু গুদাম হয়, বাবলু চুফাৰী গুদাম বুলি কয় যে। এয়াই বহুত ডাঙৰ এৰিয়া আছে পিছফালে, মানে সোমাব নিদিয়ে আৰু এতিয়া কি কৰিম, উপায় নাই। আৰু এই ৰাস্তাটোৰ নাম কি জানেনে? এই ৰাস্তাটোৰ নাম হ'ল ধুদৰ আলি। এই আপোনালোকক জনাই দিছোঁ, আমাৰ এই ৰাস্তাটোৰ নাম ধুদৰ আলি। হেল্ল' গাইজ, এতিয়া আমি ঘূৰি আহিলোঁ, আৰু বেছি দূৰ নাযাওঁ, সেইকাৰণে হ'ব আৰু বোলো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি